নাছাৰ এক গুৰুত্বপূৰ্ণ সাফল্য নিজ লক্ষ্যস্থানত উপস্থিত জেমছ ৱেব টেলিস্কোপ। চনতে মহাকাশত স্থাপন কৰা বিখ্যাত হাবল টেলিস্কোপৰ বিকল্পৰূপে 2021 চনত মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল আন এটা অভিলাষী টেলিস্কোপ। সেয়া হ'ল জেমছ ৱেব টেলিস্কোপ। আমেৰিকাৰ নাছাৰ এগৰাকী প্ৰাক্তন মুৰব্বী জেমছ ৱেবৰ নামেৰে নামকৰণ কৰা এই টেলিস্কোপটো এৰিয়ান নামৰ ৰকেটৰ সহায়ত ফ্ৰান্স গিয়েনাৰ পৰা মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল। 2021 চনৰ 25 ডিচেম্বৰত উৎক্ষেপণৰ পিছত ইতিমধ্যে মহাকাশৰ নিৰ্ধাৰিত কক্ষপথত ক্ৰমে সফলতাৰে অৱস্থান কৰিছে জেমছ ৱেব টেলিস্কোপটোৱে। এই নিৰ্ধাৰিত স্থান পাবলৈ পৃথিৱীৰ পৰা 1.5 নিযুত কিলোমিটাৰ যাত্ৰা সম্পন্ন কৰিব লগা হৈছে অভিলাষী এই টেলিস্কোপটোৱে। ইয়াৰ মাজতে টেলিস্কোপটোৱে পৃথিৱীলৈ প্ৰেৰণ কৰিছে পূৰ্বে কেতিয়াও তুলিব নোৱাৰা মহাকাশৰ ৰোমাঞ্চকৰ ছবি। মহাকাশত এতিয়া সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকিব জেমছ ৱেব মহাকাশ টেলিস্কোপটোৱে। টেলিস্কোপটোত থকা আইনাসমূহত আছে সোণৰ প্ৰলেপ। মহাকাশত -240 ডিগ্ৰী চেলছিয়াছ তাপমানত থাকিবলগীয়া টেলিস্কোপটোৰ আইনাসমূহৰ উচ্চতা 6.5 মিটাৰ। হাবল টেলিস্কোপৰ আইনাৰ উচ্চতা আছিল মাথো 2.4 মিটাৰ। টেলিস্কোপটোত থকা বিপৰীত দিশৰ আইনাখনে মূল আইনাবোৰৰ ওপৰত পৰা পোহৰ সংকেত সংকুচিত কৰি 8টা পোহৰৰ ৰেখালৈ পৰিৱৰ্তন কৰিব। পোহৰ সংকেতৰ বিশ্লেষণ কৰি ছবিৰ বাস্তৱ ৰূপ দিয়ে এই ব্যৱস্থাই। অতি উচ্চ প্ৰযুক্তিৰ জেমছ ৱেব টেলিস্কোপে ইতিমধ্যে মহাকাশৰ নানা ৰহস্য উদ্ঘাটনৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনাৰ ইংগিত দিছে। আগন্তুক 20 বছৰলৈ মহাকাশত কাৰ্যক্ষম হৈ থাকিব জেমছ ৱেব টেলিস্কোপ। হাবল টেলিস্কোপৰ 100 গুণ অধিক শক্তিশালী এই জেমছ ৱেব টেলিস্কোপৰ মুঠ প্ৰকল্পটোত ব্যয় হৈছে $10 বিলিয়ন।